ভিডিও লৈ আৰু আজি আমি আহিছোঁ তমিজ কাকাৰ ভিডিঅ' শ্বুট কৰিবৰ কাৰণে আৰু মোৰ লগত উপস্থিত আছে আমাৰ কাদু ভাইৰ বহুত কেইটা ৰূপ আপোনালোকে দেখিছে অলৰেডি মহিলাৰ ৰূপ কৰিছে আৰু চিন্তু দাস না কি আছিল ৰঞ্জিত দাসৰ ৰোল কৰিছে। তোমার নাম কি? আমার নাম বাটারু হুসেন। বহুত ধুনীয়া ৰোল কৰে, বহুত ধুনীয়া এক্টিং কৰে আৰু এটা আছে বাটালু শেখৰ ৰোল কৰিছে। তো আজি আমি আমাৰ কাদু ভাইৰ পৰা জানিব বিচাৰিম যেতিয়া বাটালু শেখৰ ৰোলটো কৰিছিলি কেনেকুৱা লাগিছিল? বঢ়িয়া লাগছিল, ভাল লাগিছে। ভাল লাগিছে। কিন্তু মোক মোৰ বহুতে মানে প্ৰিয় ৰোল এটা কৰিছে কাদু ভাই, শয়তানৰ ৰোল। এটা কালাৰ ড্ৰেছ কৰি, মুখত কিছু নাই, একদম মুখৰ পৰা ভৰিলৈকে কালাৰ ড্ৰেছ পৰিধান কৰি ধুনীয়া কৰি নাচিছে, ভাল লাগিছে। আৰু পৰাণ বন্ধুত আপোনালোকক মই ভিডিঅ'টো অলপমান দেখাই দিওঁ। রেশমি চুলের কোপায় আমি গোলাপ গেঁথে দিতাম, চাঁদের আলোয় নিভে যেত তোমার। পৰাণ বন্ধুত মহিলাৰ ৰোল কৰিছে। চুলিবোৰ ক'ত পাইছা? বনোৱা চুলি। আৰু শাৰী ক'ৰ পৰা লৈ আহিছে? শাড়ি এটা আমি বেলেগ হায়ার করে আনছো। বেলেগৰ পৰা হায়াৰ কৰি আনিছিল। আৰু সাজপাৰ কোনে কৰিছে? সজাই কোনে দিছিল? নিজে সজাইছা, সাজিছা নে বেলেগে সজাই পৰাই ৰেডি কৰি? আমি নিজে ফুসুঙে দিছে। কুচুমনিয়ে দিছে। তো মই আপোনালোকক দেখাই দিওঁ আৰ্টিষ্ট, মেকআপ আৰ্টিষ্ট। এইজন হৈছে তমিজ হাজৰিকাৰ মেকআপ আৰ্টিষ্ট। তো এতিয়া কথাটো হ'ল কি যে আমাৰ কাদু ভাই বহুত ধৰণৰ ৰোল কৰিব পাৰে। আজি কি ৰোলৰ কাৰণে আহিছে ইয়াতে? কি ৰোল মানে কি ৰোলৰ কাৰণে সহায় কৰিবা? আজি এটা ভিডিও বনাবাই, ভিডিঅ' বনাব আহিছে। কেনেকুৱা ধৰণৰ? নানান ধৰণৰ। ৰাতি কোৱা নাই যে এনেকুৱা হ'ব এনেকুৱা? নাই ৰাতিপুৱা কোৱা নাই। যাৰ মানে আজি কি ড্ৰেছ লৈ অহা হৈছে? আজি ড্ৰেছ এটা সাদা পোশাক। মই আহিছোঁ কেমেৰা কৰি দিব, অলপ সহায় সহযোগ কৰিব আৰু লগতে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ মই কাদু ভাইৰ লগত। তমিজ হাজৰিকাৰ আন এজন সহযোগী মোৰ লগত উপস্থিত আছে আৰু আমি তেওঁৰ বিষয়ে কিছু কথা পাতিম। খুব ভাল লাগিছে। মই কুচুং আলি যে তমিজ হাজৰিকাৰ লগত গীটাৰখিনি বজোৱাৰ কাৰণে মোৰ সপোন এটা আছিল। চুলের কোপায় আমি গোলাপ গেঁথে দিতাম, চাঁদের আলোয় নিভে যেত তোমার হাসির ছায়ায়। যাইও না বন্ধুয়া, পরাণের বন্ধুয়া, যাইও না বন্ধুয়া, পরাণের বন্ধুয়া। সপোন এর কৰি যেনে আৰু ভাল কৰি বজাব পাৰোঁ কুমুটিত, তেতিয়ালৈকে মোক আৰু খুব আনন্দ লাগিব, খুব ভাল লাগিব। এইখিনিয়ে মোক। তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা। নতুন ভিডিঅ'ছ আহি থাকিব আৰু এনেকুৱা ধৰণৰ।